নমস্কাৰ বন্ধুসকল, মই মিনাক্ষীয়ে আপোনালোক সকলোকে মোৰ চেনেল FooDie উইথ মিনাক্ষীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গাজৰৰ পায়সৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খাবলৈ বহুতে টেষ্টিও হয়, লগতে হেল্ডিও হয়। বহুতৰে সৰু ল'ৰা-ছোৱালীয়ে গাজৰ খাই বেয়া পায় আৰু তেওঁলোকক যদি এনেদৰে বনাই খুৱাই খাই নিশ্চয়কৈ ভাল পাব। গতিকে আহকচোন এই ৰেচিপিটো বনাবলৈ মইনো কি ব্যৱহাৰ কৰিছোঁ তাকে চাবলৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ 3টা ডাঙৰ গাজৰ আৰু এইখিনি মিহিকৈ ৰুকি লৈছোঁ আৰু মিডিয়াম সাইজৰ গিলাচেৰে লৈছোঁ 2 গিলাচ গাখীৰ আৰু এইখিনি লৈছোঁ কাজু আৰু কিচমিচ পানীত তিয়াই থৈ দিছোঁ। আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰায় আধা বাটিমান লৈছোঁ এইখিনি চেনি। এতিয়া মই গেছটো অন কৰি ইয়াত পেনখন বহাই দিছোঁ আৰু ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ গৰুৰ ঘিউ। এতিয়া মই ইয়াত ৰুকি থোৱা গাজৰখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই ভাজি থাকিব যেতিয়ালৈকে ইয়াৰ পানীটো ওলাই নাহে। মাজে মাজে ইয়াত ঢাকন দিব আৰু আকৌ ভালদৰে লৰাই ভাজি থাকিব। এইখিনি প্ৰায় ভজা হৈ গৈছে আৰু এতিয়া মই ইয়াত অলপকৈ গাখীৰ এড কৰি ভালদৰে মিক্স কৰি যাম। গাখীৰখিনি একেবাৰে দি নিদিব, মাজে মাজে দি পেলাই লৰাই থাকিব। এয়া দেখিছেনে, এইখিনি খুবেই ধুনীয়া এটা কালাৰ উঠিছে আৰু ইয়াত মই ঢাকন দি ভালদৰে উতল আহিবলৈ দিম আৰু মাজে মাজে এইখিনি লাৰি থাকিম। দেখিছেনে, গাজৰখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু গাখীৰখিনিৰ লগত মিলি গৈছে। এতিয়া মই ইয়াত ইলাচি গুড়ি অকণমান ছটিয়াই দিছোঁ আৰু তেজপাত দুখিলাও দি দিছোঁ। লগতে এতিয়া মই তিয়াই থোৱা ড্ৰাই ফ্ৰুটছখিনিও দি দিছোঁ আৰু জোখমতে দি দিছোঁ চেনি মই গোটেইখিনি একেলগে দি দিয়া নাই, মাজে মাজে দি লৰাই দিছোঁ। আপোনালোকে চেনিৰ পৰিমাণটো কম বেছি কৰিব পাৰে, আপোনালোকে যিমানখিনি খায় সিমানখিনি ব্যৱহাৰ কৰিব। আৰু এতিয়া মোৰ গাজৰৰ পায়স প্ৰায় ৰেডি হৈ আহিছে আৰু মই ইয়াৰ গেছটো অফ কৰি আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।